আজি 24 ছেপ্টেম্বৰ তাৰিখে যোৰহাট ডিষ্ট্ৰিক্টত হৈ যোৱা ক্লাছ 9ৰ জিঅ'গ্ৰাফী ইলেক্টিভ পেপাৰখন লৈ আহিছোঁ। ইয়াত থকা যিখিনি কুৱেশ্যনছ আছে সেইখিনি তোমালোকে ভালদৰে চাই যাবা আৰু বুকত য'ত য'ত এই কুৱেশ্যনবোৰ আছে বিচাৰি উলিয়াবলৈ ট্ৰাই কৰিবা। আৰু তাৰ ৰিলেটেড যিখিনি MCQ আছে সেই MCQখিনি তোমালোকে নোট ডাউন কৰি ল'বা। জিঅ'গ্ৰাফী যিখন পেপাৰ আছে ইয়াত MCQবিলাক আকৌ নতুনকৈ বেলেগৰ পৰা বনাব নোৱাৰে, যিহেতু বুকত যিখিনি আছে তাৰ পৰাই বনাব লাগিব। চ' ইয়াৰ লগত ৰিলেটেড যিখিনি MCQ আছে তোমালোকে ছল্ভ কৰিবা। MCQবোৰ যদি তোমালোকে ছল্ভ কৰি যোৱা তেতিয়াহ'লে তোমালোকৰ এটা স্কিল ডেভেলপ হ'ব আৰু এক্সামিনেশ্যনত সোনকালে সেই MCQবোৰ তোমালোকে ছল্ভ কৰিব পাৰিবা। কাৰণ কেতিয়াবা এনেকুৱা হয় যদি আমাৰ প্ৰেক্টিছ নাথাকে তেতিয়াহ'লে আমি জনা কুৱেশ্যন এনচাৰটো পৰীক্ষা হলত পাহৰি যাওঁ। সেইবাবে তোমালোকে যদি প্ৰেক্টিছ কৰি যোৱা তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব। এই গোটেই পেপাৰখন এবাৰ ছল্ভ কৰিব ট্ৰাই কৰিবা আৰু ছল্ভ কৰিলে তোমালোকৰ এক্সামটো ভাল হোৱাটো চিয়'ৰ।